আমাৰ ছাগলী হয় আমি এতিয়া লৰাই দিব আহিছোঁ হাই ইয়াও ছাগলী চাওঁ মুনু চাওঁ মুনু চাওঁ চাওঁ আমাৰ মুনু ছাগলী চাওঁ কোনোবাই এনেকুৱা ছাগলী দেখাই নাই আজিলৈকে প্ৰথম আজি ফাৰ্ষ্ট নাই বুনৈ অ' জানা আমি আহি আছোঁ এতিয়া গৰু সমান বল কাৰোবাৰ এনেকুৱা বল ছাগলী আছে নেকি হাতী সমান বল কিমান ডাঙৰ ডাঙৰ এইখন বিল এইটো মোৰ ছাগলী ইমান কিউট এইটো বেলি ঐ মাছ সঁচাকৈ জঁপিয়ালে মাছ আছে ইয়াত ডাঙৰ ডাঙৰ কি কোৱা দিনৰ পৰা ছাগলী ফুৰাবলৈ আহিছো আমি জলদি অহা না এয়া ঘাঁহ খাই চাওক আমাৰ ছাগলী কি ধুনীয়াকৈ ঘাঁহ খায় আপোনাৰ ছাগলী এনেকৈ নাখায় ঘাঁহ কৰটকীয়া ঘাঁহ খেতি কৰি থৈ দিছো কি কিউট সেয়া হাঁহ চৰি আছে বিলৰ পাৰত সেয়া ছাগলী পাৰ্কত ফুৰাবলৈ আহিছো আমি এয়া হাঁহ বিলত এয়া ঘাঁহ এইবিলাক ঘাঁহ হয় এয়া ইমান কিউট কিউট তোমাক দিনটোৰ কাৰণে থৈ গ'লো বাই বাই সন্ধিয়া আহি আকৌ লৈ যাম বাই বাই গুড নাইট আকৌ বেলেগৰ লগত পলাই নাযাবি আকৌ দেই আমি ভাই আকৌ আহিম বিচাৰি বেলেগৰ লগত পলাই গুচি নাযাবা দেই দেহা আই লাভ ইউ আহা পানী ছাগলী পানী ছাগলী দিবলৈ আহিছো লাও পানী বনাই আনিছে নেকি হয় কি হয় কলহত ক'ত ঘৰ আমাৰ নগাঁও কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী সুহাৰাণী নাথ আইদেউ আলহী ছোৱালী যে পুৰা চিনাকি পৰিচয় দি আছে আৰু এজনী আমাৰ আলহী ছোৱালী দেই তোমাৰ কোন কোন আছে ঘৰ মা আছে ভণ্টি দুজনী দাদা এটা দেউতা আপোনাৰ নামটো মোৰ নাম বাবা মোৰ ঘৰ কামপুৰী মোৰ ল'ৰা এটা আছে তুমি ভাল পাবা নে চাই লওঁ কেনেকুৱা লাগে মই ক্লাছ 10 মোৰ ল'ৰা এটা আছে তাৰমানে ছোৱালী বিচাৰি আছোঁ তাৰমানে নাই পোৱা যদি হয় তোমাৰ ধৰ মা দেউতা যদি কিবা হেৰি হয় তেতিয়াহ'লে খবৰ দিবা দেই ঠিক আছে হ'ব